চাহ বাগিচাত বৃদ্ধি কোভিড মহামাৰী। চাহ বাগিচাত নাই চৰকাৰৰ এছঅপি। অসমৰ কেইবাখনো জিলাক ৰেড ডিষ্ট্ৰিক্ট ঘোষণা। বিশ্বনাথ জিলাক ৰেড ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা। জিলাখনৰ চাহ বাগিচাত কোভিড সংক্ৰমণ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছ মহামাৰী ৰোগৰ সংক্ৰমণৰ যি পৰিস্থিতিয়ে আগুৰি ধৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ 5খন জিলাৰ ভিতৰত বিশ্বনাথ জিলাক ৰেড ডিষ্ট্ৰিক্ট ঘোষণা। ৰেড ডিষ্ট্ৰিক্টৰ তালিকাত থকা স্বত্তেও বিশ্বনাথ জিলাত চৰকাৰী নিৰ্দেশনা জাৰি কৰাৰ পিছতো দায়িত্বহীন স্বাস্থ্য বিভাগ। উল্লেখযোগ্য যে বিশ্বনাথ জিলাৰ অন্তৰ্গত চাহ বাগিচাসমূহত চাহ বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰ দৃশ্য পৰিলক্ষিত হৈছে। চাহ বাগিচাৰ শ্ৰমিকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্বহীন চাহ কোম্পানীসমূহ। চৰকাৰী নীতি নিৰ্দেশনা পালনৰ ক্ষেত্ৰত চাহ বাগিচাৰ কৰ্তৃপক্ষৰ হেমাহিৰ মনোভাৱ ৰাইজে প্ৰত্যক্ষ কৰিছে। আজি সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আঠচাহ বিশ্বনাথ জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। চাহ বাগিচাৰ শ্ৰমিকৰ জীৱন সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চাহ বাগিচাসমূহ সময় নিৰ্ধাৰণ কৰি বন্ধ দিয়াৰ কথা ব্যৱস্থা তথা শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে আটচাই। চৰকাৰেতো আমাক বন্ধ কৰিছে সবেই জায়গাত, কিন্তু আমাৰতো চৰকাৰে বন্ধ কৰি দিয়াৰ পাছত আমাৰ বাগানটো কিয় বন্ধ কৰা নাই? আমাৰ বাগানৰ কাম কৰাই আছে। আমাৰ লকডাউন দি দিলে আমাৰ বন্ধ কৰে, চৰকাৰে দৰমহা পাতিৰ ব্যৱস্থা ল'ব লাগে। আমাৰ বন্ধ কৰি দিলে আমাৰ দৰমহা ব্যৱস্থা ল'বই লাগে, কিন্তু দিয়া নাই কিয়? সেইটো কাৰণে ৰাইজে আমাৰ 1 বজাতো ছুটি হ'ব লাগে, 1 বজাতো ছুটি দিয়া নাই। ৰাইজে চৰকাৰৰ মতে চলিব লাগে বুলি চৰকাৰেতো খালি লকডাউনে বুলি কৈ আছে, কিন্তু আমাক সুবিধা দিয়া নাই। আঠচাহ বিশ্বনাথ জিলা সমিতিৰ সভাপতি শ্ৰী ধীৰাজ তাঁতী ডাঙৰীয়া, সম্পাদক শ্ৰী নীলোৎপল ৰবিদাস ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য অয়ন তাঁতী ডাঙৰীয়া, উপদেষ্টা পংকজ মহানন্দ ডাঙৰীয়াই বিশ্বনাথ জিলা উপায়ুক্তৰ সৈতে কোভিড সংক্ৰান্তীয় খন্তেকীয় আলোচনাত মিলিত হয়। ব্যুৰো ৰিপৰ্ট, টিটি নিউজ অসম। হয়, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা কমিটিয়ে আমি বিশ্বনাথ জিলা উপায়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। যিহেতুকে আপোনালোকে সকলোৱে জানে যে বিশ্বনাথ জিলাটো ৰেড জোন হিচাপে ঘোষণা কৰিছে, কিন্তু অতি পৰিতাপৰ বিষয় এইটোৱেই যে বিশ্বনাথ জিলাৰ যিকেইখন বাগিচা আছে তাত এতিয়াও মানুহখিনি চাহ শ্ৰমিক লোকসকলে এতিয়াও কাম কৰি আছে। তেখেতসকলৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা চৰকাৰেই হওক বা বাগিচাৰ কৰ্তৃপক্ষ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তেখেতসকলৰ কোনো ধৰণৰ স্বাস্থ্যৰ কথা তেখেতসকলে চিন্তা কৰা নাই। মেচিনৰ দ্বাৰা আচলতে ব্যৱহাৰ কৰিব খুজিছে তেখেতসকলক। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা কমিটি আমি মাননীয় মুখ্যমন্ত্ৰী তথা বাগিচাৰ কৰ্তৃপক্ষসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আচলতে আপোনালোকে মানৱতা দৃষ্টিভংগীত যাতে এই মানুহখিনিক স্বাস্থ্যৰ কথা চিন্তা কৰি এই মানুহখিনিৰ কাৰণে যাতে বিশেষ ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰে। আপোনালোকে এই মানুহখিনিৰ যেতিয়ালৈকে কৰোনা সংক্ৰমণ হ্ৰাস নাপায় তেতিয়ালৈকে যাতে আপোনালোকে এই মানুহখিনিক ছুটিৰ সহ হাজিৰা দিয়াৰ যাতে ব্যৱস্থা কৰে, এইটোৱে আমাৰ আপোনালোকৰ প্ৰতি আহ্বান।